ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অসমীয়াৰ তৃতীয় পাঠ এনা ফ্ৰেংকৰ ডায়েৰী আলোচনা কৰিবলৈ লৈছোঁ। পাঠটি আলোচনা কৰাৰ আগতে আমি কিছু কথা জানি লওঁ যে এনা ফ্ৰেংক কোন হয়, এনা ফ্ৰেংকৰ ডায়েৰীখননো কিয় ইমান বিখ্যাত, বা এনা ফ্ৰেংকে কেতিয়া ডায়েৰীখন লিখিছিল, তাত কি কি লিখিছিল, সকলোখিনি কথা। প্ৰথমতে আমি জানো যে এনা ফ্ৰেংক কোন হয়। এনা ফ্ৰেংক এগৰাকী কিশোৰী, 13 বছৰীয়া কিশোৰী আছিল যেতিয়া এনা ফ্ৰেংকে ডায়েৰীখন লিখিছিল, আৰু এনা ফ্ৰেংকৰ জন্ম হৈছিল 1929 চনৰ জুন মাহত। নেদাৰলেণ্ডত জন্ম হৈছিল, আৰু এনা ফ্ৰেংক ইহুদী সম্প্ৰদায়ৰ এগৰাকী কিশোৰী আছিল। এনা ফ্ৰেংকৰ ঘৰত তেখেতৰ পিতৃ, যাৰ নাম অটো ফ্ৰেংক আছিল, তেখেতৰ মাতৃ, তেখেতৰ এগৰাকী বায়েক আছিল। এনা ফ্ৰেংকৰ পিতৃ অটো ফ্ৰেংক এজন খুব ভাল ব্যৱসায়ী হোৱাৰ লগতে তেওঁ এজন খুব ভাল ব্যক্তিও আছিল, আৰু তেখেতৰ ব্যৱসায় ভাল হোৱাৰ বাবে আৰু তেখেত এজন ভাল ব্যক্তি হোৱাৰ বাবে তেখেতক বিভিন্ন মানুহে ভাল পাইছিল। এনা ফ্ৰেংক স্বভাৱত একেবাৰে শান্ত নাছিল। এনা ফ্ৰেংকে খেলি ভাল পাইছিল, এনা ফ্ৰেংকে চৰাইৰ মাত শুনি ভাল পাইছিল, মুক্ত পক্ষীৰ দৰে থাকি ভাল পাইছিল এনা ফ্ৰেংক, আৰু সেইবাবে এনা ফ্ৰেংকৰ বন্ধু বান্ধৱীও আছিল। যেতিয়া স্কুল গৈছিল এনা ফ্ৰেংক, তেতিয়া তেখেতে বন্ধু বান্ধৱীৰ লগত সময় কটাই ভাল পাইছিল। তেখেতে এটা ৰুমত সোমাই থাকি বৰ বিশেষ ভাল নাপাইছিল। আৰু এনা ফ্ৰেংকৰ এটা ভাল অভ্যাস আছিল যে এনা ফ্ৰেংকে পঢ়ি ভাল পাইছিল। এনা ফ্ৰেংকে কিতাপ পঢ়ি খুব বেছি আনন্দ পাইছিল, আৰু এনা ফ্ৰেংকৰ সপোন আছিল যে তেখেতে ডাঙৰ হৈ এগৰাকী লেখিকা হ'ব, আৰু তেখেতৰ নিজৰ কিতাপ থাকিব, তেখেতে কিতাপ লিখিব। গতিকে এনা ফ্ৰেংকৰ পঢ়া লিখাৰ প্ৰতিও বিৰাট ৰাপ আছিল। যিহেতু এনা ফ্ৰেংক নেদাৰলেণ্ডত বাস কৰিছিল, আৰু নেদাৰলেণ্ড জাৰ্মানীৰ ওচৰৰে এখন দেশ, আৰু সেইখিনি সময়ত দ্বিতীয় বিশ্বযুদ্ধ হৈ আছিল যেতিয়া এই ডায়েৰীখন এনা ফ্ৰেংকে লিখিছিল। ডায়েৰীখন এনা ফ্ৰেংকে লিখিছিল 1942 চনৰ পৰা 1944 চনলৈকে 2 বছৰ। আৰু সেই 2 বছৰত এনা ফ্ৰেংকৰ জীৱনত কি হৈছিল, প্ৰতিদিনে কি ঘটিছিল, এনা ফ্ৰেংকে কি অনুভৱ কৰিছিল, প্ৰতিটো কথা সেই ডায়েৰীখনত লিখি গৈছিল। আৰু এনা ফ্ৰেংকে যেতিয়া লিখিছিল ডায়েৰীখন, তেতিয়া ভবা নাছিল যে ডায়েৰীখন ইমান বেছি বিখ্যাত হ'ব, বা মানুহে ইমান বেছি পঢ়িব, যিখন ডায়েৰী আজি 10তকৈ অধিক ভাষাত ছপা হৈছে আৰু মানুহে পঢ়িছে। সেইখিনি সময়ত দ্বিতীয় বিশ্বযুদ্ধ হৈছিল, আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে কি হৈছিল, জাৰ্মানৰ যি শাসনকৰ্তা এডল্ফ হিটলাৰ, তেখেতে ইহুদীসকলৰ ওপৰত খুব অত্যাচাৰ চলাইছিল। ইহুদীসকলক মাৰিছিল, তেওঁলোকক শাস্তি দিছিল ইহুদীসকলক। আৰু সেইবাবে কি কৰিলে, যিহেতু এনা ফ্ৰেংক আৰু তেখেতৰ পৰিয়াল ইহুদী সম্প্ৰদায়ৰ আছিল, গতিকে এনা ফ্ৰেংকৰ পিতৃ অটো ফ্ৰেংকে এটা সৰু কোঠা যি এটা কাৰখানাৰ ওপৰত আছিল নেদাৰলেণ্ডতে, তেখেতসকলে এটা সৰু কোঠাত মনে মনে লুকাই আছিল। 2 বছৰ ধৰি তেওঁলোকে সেই কোঠাটোতে লুকাই আছিল, আৰু সেই কোঠাটোত লুকাই থকাৰ সময়ত তেওঁলোকে একো কৰিব পৰা নাছিল। যিহেতু এনা ফ্ৰেংকে খেলি ভাল পাইছিল আৰু ফূৰ্তি কৰি ভাল পাইছিল, কিন্তু এনা ফ্ৰেংকৰ যি জীৱন, সেই জীৱনটো আবদ্ধ হৈ গৈছিল এটা সৰু কোঠাৰ মাজত। আৰু যেতিয়া সেই কোঠাটোৰ মাজত আছিল, তেতিয়া তেওঁলোকে ৰাতিপুৱা 8টাৰ পৰা গধূলি 6টালৈকে একো কৰিব নোৱাৰিছিল, একো মানে হিলিবও নোৱাৰিছিল, জোৰকৈ উশাহ ল'বও নোৱাৰিছিল তেওঁলোকে। কাৰণ তেওঁলোকে যিটো কোঠাত বাস কৰিছিল, সেই কোঠাৰ তলতে কাৰখানা আছিল, আৰু কাৰখানাত কৰ্মচাৰীসকলে কাম কৰিছিল। যদি কৰ্মচাৰীসকলে গম পায় যে ওপৰত কোনোবা বাস কৰিছে আৰু ইহুদী সম্প্ৰদায়ৰ কোনোবা বাস কৰিছে, তেন্তে তেওঁলোকে হিটলাৰক জনাব, আৰু হিটলাৰে তেওঁলোকক ধৰি লৈ যাব। সেই ভয়ত এনা ফ্ৰেংকৰ গোটেই পৰিয়াল, আৰু পৰিয়ালৰ লগতে আন কিছু সদস্যও আছিল, মুঠ 7জন সদস্য আছিল, সেই প্ৰত্যেকজন ব্যক্তিয়ে সেই ৰাতিপুৱা 8টাৰ পৰা গধূলি 6টালৈকে একো নকৰি কেৱল যি ঠাইত বহি থাকে একে ঠাইতে মূৰ্তিৰ দৰে বহি থাকিবলগীয়া হৈছিল। আৰু তেনে সময়তে এনা ফ্ৰেংকে খুব আমনি পাইছিল, আৰু আমনি পাই এনা ফ্ৰেংকে ডায়েৰী লিখা আৰম্ভ কৰিছিল। সেই ডায়েৰীখন এনা ফ্ৰেংকৰ পিতৃয়ে এনা ফ্ৰেংকৰ
13 নম্বৰ জন্মদিনত এনা ফ্ৰেংকক গিফ্ট কৰিছিল, অৰ্থাৎ উপহাৰ দিছিল। আৰু সেই ডায়েৰীখনেই আজি আমি পঢ়িবলৈ লৈছোঁ এনা ফ্ৰেংকৰ।